যিসকলে বৰছলি যুৱক চেনেলত নতুন তেখেতসকলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ। আজি পুঠিমাৰী নৈৰ পাৰঘাটৰ নিশ্চল সন্দিগ্ধ। এয়া চাওক গুৱাহাটী মহানগৰীৰ নিকটস্থল তৰ্কিত হাজো বৰছলি অঞ্চলৰ পুঠিমাৰী নৈৰ পাৰঘাটৰ দুৰৱস্থা। বৰ্তমান আধুনিক যুগত আপোনালোকে সকলোৱে জানে যে এইখন গাঁৱৰ পৰা সিখন গাঁৱত গৈ যাতায়াতৰ কিমান প্ৰয়োজন, সেয়া বাধা সৃষ্টি কৰিছে এইখন পুঠিমাৰী নৈয়ে। সৰ্বসাধাৰণ কৃষক বন্ধু যিসকলে এইখন গাঁৱৰ পৰা সেইখন গাঁৱত গৈ শস্য উৎপাদন কৰি পৰিয়ালক পোহপালন দি আছে, সিহঁতৰ কি নিৰ্মম দুৰৱস্থা। স্কুলীয়া কণ কণ ল'ৰা ছোৱালীৰ লগতেও উচ্চ শিক্ষাৰ শিক্ষয়িত্ৰীসকলে পাৰ হৈ যাবলগীয়া হয় এইখন নৈৰে। কিন্তু চৰকাৰৰ কোনো আওকাণে নাই। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা নেতা নেত্ৰীসকলে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনো অনুদান আগ নবঢ়ালে এইখন পাৰঘাটত। এয়াই নেকি পৰিৱৰ্তন, এয়াই নেকি মোদীজীৰ ডিজিটেল ইণ্ডিয়া। চৰকাৰৰ অনুদানৰ আশাত বহি নাথাকি এগৰাকী মহিলাই কি কৰিলে, আহক আমি সেইগৰাকী মহিলাৰ সৈতে চিনাকি হওঁ। আচ্ছা, এইজন হ'ল সেইগৰাকী মহিলা। আহক তেওঁৰ বিষয়ে আমি সকলোবোৰ তথ্য জানি লওঁ। আচ্ছা, আপুনি এই শাকৈখন কেনেকৈ দিয়াৰ ব্যৱস্থা কৰিলে? শাকৈখন কেনেকৈ দিয়াৰ ব্যৱস্থা কৰিলে তাৰমানে আমি হাজিৰা মানুহ লৈ পেলাই ব্যৱস্থা কৰিছোঁ। হাজিৰা 8টা 9টা কৰি মহিলা মানুহ হাজিৰা লৈ আছোঁ। শাকৈখন আধাৰা হৈছে, এতিয়া মহিলা মানুহ যোগাবাৰ পাৰা নাই পইচাকেইটা, ক'ৰ পৰাই যোগাম। এতিয়া মালিকটো আপুনি কেনেকৈ সম্ভৱ কৰিলে? আপোনাৰ যোন পইচা নাই, কিমান টকা খৰচ হ'ব আপোনাৰ এই দলংখনত? 10 লাখ টকা খৰচ হ'ব এই শাকৈখন দিবা পাৰা নাই। আপোনাৰ আগত কিবা টকা আছিল নেকি জমা? আগত জমা টকা আছিল না, মাটিয়ে 1 বিঘা বিকি পেলাই এই শাকৈৰ ব্যৱস্থা কৰিছোঁ। আপোনাৰ গিৰাকে কিবা কৰে নে? আমাৰ গিৰাকে নাও চলাই আমাৰ গিৰাকটো মাৰা গেছে। আপোনাৰ গিৰাকে তাৰমানে ঢুকাইছে? এতিয়া মহিলা মানুহ আমি সেইবাবে আমি নাও চলাই আছোঁ। এতিয়া পাৰি না। আপুনি চৰকাৰৰ পৰা কিবা অনুদান পাইছেনে? অনুদান একোৱে পোৱা নাই। চৰকাৰে আমি 8 বছৰ ধৰি নাও চলাই আছোঁ, চৰকাৰে একটা বস্তু আমাক দিয়া নাই। এতিয়া দিবা লাগে। ছাত্ৰ সন্থা বহুত পাৰঘাট কৰি আছোঁ। 500 ছাত্ৰ আমাৰ এই মিচিংদা নাও দিয়ে আমি পাৰ কৰিছোঁ। এতিয়া মিচিং নাও চলে না, এতিয়া পানী কম হৈ গেছে। এতিয়া শাকৈ দিবা লগা বাধ্যত পৰি গেছোঁ। এতিয়া শাকৈ বনাবাৰ নিগা পইচা কিছুমান দিবা লাগে। এই পইচাবোৰ আপুনি কাৰ তাত খুজি আছে? ৰাইজৰ তৰফৰ পৰাই নে চৰকাৰৰ তৰফৰ পৰা? আমি চৰকাৰে আপিতটো জনাই আছোঁ যে আমাক পইচা অলপ সহায় কৰিব লাগে। আপুনি কাক জনাইছে? আমাৰ হাজো মচিৰ বিধায়িকা শ্ৰীযুত সুমন হৰিপ্ৰিয়া বাইদেউক জনাই আছে না ডাইৰেক্টলি চৰকাৰক জনাই আছে? বাইদেউক জনাই আছোঁ যে বাইদেউ ইয়াতে আহাক, আহি ফালে চাই যাব লাগব। দলংখন কিমান দীঘল? আমাৰ 500 মিটাৰ। আমাৰ দলংখন 500 মিটাৰ। আচ্ছা, আপোনাৰ দলংখনত কিমান টকা খৰচ হৈছে? তোমাৰ 7 লাখ টকাৰ দলং, 5 লাখ টকা আমাৰ গেল। আধাখানি হৈছে আৰু আধাখানি আমি দিবা পাৰাই নাই। আৰু দলং আছে, তাৰমানে আৰু এখন দলং আছে? আৰু এখন দলং আছে, দিবা পাৰাই নাই। এতিয়া আমি তাৰ পৰা সকলোবোৰ তথ্য জানি লওঁ। আচ্ছা, আপোনালোকে কিমান দিন ধৰি আজি কাম কৰি আছে? আজি 10 দিনমান হ'ল কাম কৰি আছোঁ। আৰু কিমান দিন লাগিব? আৰু 15 দিনমান লাগিব। আপোনালোকৰ হাজিৰা কিমান? 300 টকা দি আছে। ৰাইজৰ কল্যাণৰ বাবে স্বামীহাৰা এইগৰাকী মহিলাই সাজি দিলে 10 লাখ টকা খৰচ কৰি দুখন নৈৰ মাজহতীত সবন বাখৰ দলং নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাই আছে এইগৰাকী মহিলাই। কি নকৰিলে স্বামীহাৰা তাইৰ গোটেই জীৱন বিসৰ্জন দিলে এইখন পাৰঘাটত। আজি সুখ দুখৰ সমভাগী স্বামীয়ে ঢুকাল। কোনে দায়িত্ব ল'ব তাইৰ পৰিয়াল, কোন ল'ৰা ছোৱালীৰ জীৱনৰ মায়ামহ এৰি তথাপিও অসহ্য কষ্ট আৰু দৰিদ্ৰতাৰ মাজত অশেষ বন্তি জ্বলাই প্ৰতীক্ষা কৰি আছে এইগৰাকী মহিলাই। দুবেলি দুমুঠি আহাৰ আৰু একমাত্ৰ পুত্ৰক শিক্ষাত স্বীকৃতি কৰিবলৈ কিন্তু সঁহাৰি জনাবনে আমাৰ শুভাকাংক্ষী ৰাইজে আৰু চৰকাৰে?